গৰমৰ দিনকেইটাত এই ছাত্ৰ ছাত্ৰীসকলক যি ইউনিফৰ্মৰ যোগান ধৰে শিক্ষা বিভাগে, সেই ইউনিফৰ্মত আচলতে অতি নিম্ন মানদণ্ডৰ আৰু পলিষ্টাৰ কাপোৰৰ ইউনিফৰ্ম যোগান ধৰে এই ছাত্ৰ ছাত্ৰীবিলাকক। গতিকে আমি অভিযোগ উত্থাপন কৰি আহিছিলোঁ, বিভিন্ন সচেতন লোকে অভিযোগ উত্থাপন কৰি আহিছিল, কাৰণ কণ কণ ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুললৈ শিক্ষা বিভাগৰ তৰফৰ পৰা যোগান ধৰা সেই পলিষ্টাৰৰ কাপোৰৰ ত্ৰিপালৰ নিচিনা কাপোৰৰ এই ইউনিফৰ্মযোৰ যেতিয়া পিন্ধি যায়, আচলতে ইউনিফৰ্মযোৰ পিন্ধাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল গৰমত ঘামি অৱস্থা বেয়া হৈ যায়। গতিকে তেনে ক্ষেত্ৰত আমি বাৰম্বাৰ কৈ আহিছিলোঁ চৰকাৰক যে ইউনিফৰ্মত কটন কাপোৰ ব্যৱহাৰ কৰিব লাগে আৰু কপাহী কাপোৰ অৰ্থাৎ ইউনিফৰ্ম দিব লাগে। কিন্তু সেই ক্ষেত্ৰত আজি দেখিলোঁ যে ৰণোজ পেগু ডাঙৰীয়া যেতিয়া আজি শিৱসাগৰলৈ এটা চৰকাৰী কাৰ্যসূচীত আহিছিল, তেতিয়া শিৱসাগৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে ৰাইজৰ সেই দাবীক লৈ ৰণোজ পেগু ডাঙৰীয়াক প্ৰশ্ন কৰিছিল যে আচলতে কপাহী কাপোৰ কিয় যোগান ধৰা নহয় বা ইউনিফৰ্মত আচলতে পলিষ্টাৰ কাপোৰহে কিয় যোগান ধৰা হয়। তেতিয়া আমি দেখিলোঁ যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উদ্ভট মন্তব্য কৰিছে যে চৰকাৰৰ টকা নাই, শিক্ষা বিভাগৰ টকা নাই, গতিকে তেওঁলোকে কপাহী কাপোৰ যোগান ধৰিব নোৱাৰে। এইটো এটা আচৰিত কথা। আমি চৰকাৰক ক'ব বিচাৰিছোঁ, শিক্ষা বিভাগৰ নহয়, সমগ্ৰ ৰাজ্য চৰকাৰখনে ধাৰত চলি আছে। তেনে ক্ষেত্ৰত তেতিয়াহ'লে এই মন্ত্ৰীবিলাকে কিয় ইমান ডাঙৰ ডাঙৰ কনভয় লৈ এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে লাখ লাখ টকা খৰচ কৰি ইমান বিশাল কনভয় লৈ যাবৰ কাৰণে তেওঁলোকৰ টকা ওলায়? আজি এটা প্ৰজেক্ট উদ্বোধনৰ নামত, ভূমি পূজনৰ নামত তেওঁলোকে কোটি টকা খৰচ কৰিবৰ কাৰণে টকা ওলায়। আজি বাহিৰৰ পৰা এজন ৰাষ্ট্ৰীয় নেতা আহিলে ৰাতিটোৰ ভিতৰতে ফুল ফুলাৰ নিচিনাকৈ কোটি কোটি টকাৰ পেণ্ডেল বনাবৰ কাৰণে তেওঁলোকৰ ওচৰত পইচা ওলায়। এগৰাকী নতুনকৈ মন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত তেওঁলোকৰ কাৰ্যালয়ত বাস্তুশাস্ত্ৰৰ নামত তেওঁলোকে কোটি কোটি টকা খৰচ কৰে, লাখ টকা খৰচ কৰিবৰ কাৰণে তেওঁলোকৰ টকা ওলায়। কিন্তু কণ কণ ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম যোগানৰ নামত তেওঁলোকৰ টকা নাই। কিহৰ ভণ্ডামি? আমি ৰণোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আপুনি শিক্ষা বিভাগৰ অভিভাৱক, এই যে কণ কণ ছাত্ৰ ছাত্ৰীসকলক পলিষ্টাৰ ত্ৰিপালৰ পলিথিনৰ নিচিনা ইউনিফৰ্ম যোগান ধৰা হৈছে, তাৰ বিপৰীতে আপুনি শিক্ষা বিভাগৰ অভিভাৱক হিচাপে আপোনাক আমি এটা প্ৰত্যাহ্বান জনাইছোঁ, আপুনি এটা আদৰ্শ দেখুৱাওক। এই যে ছাত্ৰ ছাত্ৰীসকলক দিয়া 70%, 80% পলিষ্টাৰ মিক্স সেই ইউনিফৰ্মৰ এযোৰ কাপোৰ আপুনি প্ৰথম পিন্ধক আৰু AC নোহোৱা গাড়ী লৈ চিটি বাছত বা সাধাৰণ পাব্লিক ট্ৰেন্সপৰ্টত আপুনি অহা যোৱা কৰি আদৰ্শ দেখুৱাওক। তেতিয়া আমি মানিম যে হয় এই কাপোৰ উপযুক্ত, এই কাপোৰ পিন্ধিব পাৰিব। কিন্তু নিজৰ জীৱন লাহ বিলাহত কটাই এনেধৰণে ছাত্ৰ ছাত্ৰীক কৰা এই অত্যাচাৰ সকলো ৰাইজে দেখিছে আৰু এনেকুৱা ভণ্ডামি কেতিয়াও সহ্য কৰা নহ'ব।